এই নককে ভিত্তি উঠি হাত তন্থ ক কিবা ও চ্যানেলটো সাবস্ক্রাইব করবে দি রাইজ কখলো কো ভালকে দিয়ে আছে একদম করা আছে দে কো রাইজ কখলো এইটো এটা পাত্ৰপুৰ গাঁৱৰ পৰিয়ালৰ ঘৰ তেতিয়াহ'লে বলকচোন আমি ভিডিঅ'টো চাওঁ কেনেকৈ তেওঁ জীৱন যাপন কৰে শুনছেন উঠেগে উঠো নহয় উঠ 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 কোনোবা উঠিলে হাকাৰে হ'ব মায়ো উঠা নাই দেখোন এটাৰ তাতে কাপোৰখিনি লৈ যাওঁ ৰ থৌ ঠিটোও খাৰ পাই থাকিলে পাত দি পাছত খাৰিম কাপোৰখিনি ধুই লওঁ শান্তি নহ'লে জীৱনত এই কিনি পেটি থ'ব লগা হৈছে কোনোবা দেখিলে কি বুলি ক'ব কোনো নাহাতে ধৰি লওক কোনোবা আহি পালে দিগদাৰহে হ'ব ডাক্তাৰে এক্সাৰচাইজ কৰিব দিছে সেইকাৰণে কাপোৰ ধোৱা এক্সাৰচাইজ কৰি চাইটিৰ পেটিকোট ধুই আছে কি ভাবি আছা নাই একো ভবা নাই কিয় আহিলি মোৰ চালি যাব আছিল তোৰ গাড়ী চাবিটো লাগিছিলে এই গাড়ীখন বেয়া হৈছে নহয় ভাই গাড়ী চাবিটো নিব নোৱাৰিবি যা গম পাইছে না যা 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 মই তাৰমানে এই ডাক্তাৰে এক্সাৰচাইজ কৰিব দিয়াৰ কাৰণে কাপোৰ দি আছোঁ এতিয়া মই ঝাৰু মাৰিম কি কাৰোবাক কওঁৱে নেকি দেখা পাই গেল এই ৰচোন ৰচোন এই শুনচোন ভাই ভাই শুন এইবিলাকতে নুকুবি কাকো এই মই যে কাপোৰ ধুই আছোঁ গম পাইছা না তুমি এক্সাৰচাইজ আৰু বুজি পাইছা না নহ'লে মানুহে কি বুলি ভাবব নমস্কাৰ ৰাইজ ককাৰ এই আমাৰ টিমটোত থকা গোটেইখিনি আমি টিমৰ সদস্যক দেখুৱাইছোঁ আপোনালোকক আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব এইটো আমাৰ পাৰ্ট 1 হে পাৰ্ট 2 আনিম বাৰু আমি আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব কৰি নেদে এই ভিডিঅ' উঠাৰ নকা কেতন থৌ ৰাইজ কৰিব আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰো কৰিব আমি সৰু সৰু ল'ৰা ছোৱালীখিনি লৈ পেলাই ভিডিঅ' কৰিব চেষ্টা কৰিছোঁ কিমান ভাল হৈছে আমি নাজানো কিন্তু আপোনালোকৰ ছাপোৰ্ট পালে নিশ্চয় আমি আগলৈকে ভাল ভিডিঅ' বনাই যাব পাৰিম তাৰে আশাৰে ধন্যবাদ বাই বাই